Hi friends, welcome to my channel. আজি মই আপোনালোকৰ ওচৰলৈ এটা পনীৰৰ ৰেচিপি লৈ আহিছোঁ। পনীৰ গ্ৰেভি মছলা। যদি ভাল লাগে ভিডিঅ'টো চাই লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো চাওঁ। পনীৰ মছলা গ্ৰেভি বনাবলৈ মই পনীৰ কাটি লৈছোঁ স্কুৱেৰ সাইজৰ। পিয়াজ কাটি লৈছোঁ সৰু সৰুকৈ। বিলাহী, শুকান জলকীয়া, নহৰু কেইফুটামান, কেঁচা জলকীয়া, খিচমিচ, কাজু 1 ঘণ্টামান তিয়াই ৰাখি পেলাই উঠাই লৈছোঁ আৰু আদা। ফ্ৰাই পেনত তেল দি দিছোঁ অকণমান। এতিয়া মই ইয়াতে ডালচেনি, তাৰপিছত লং আৰু ইলাচি দিছোঁ। তাৰপিছত পিঁয়াজখিনি দিছোঁ। কাজু, আদা, কেঁচা জলকীয়া চব একেলগে মই ইয়াতে দি দিম। নহৰু, বিলাহী চবখিনি একেলগে দি দিম। এতিয়া মই এইখিনি 5 মিনিটমান সময় ভাজি ল'ম। ইয়াৰ কেঁচা হেৰিটো যাবৰ কাৰণে, গোন্ধটো যাবৰ কাৰণে 5 মিনিটমান সময় ভাজি ল'ম। এতিয়া মই ভজা হৈ গ'ল এইখিনি এতিয়া মই উঠাই ল'ম। তাৰপিছত এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এইখিনি উঠাই ল'লোঁ। এইখিনি ঠাণ্ডা হ'ব দিম অলপ। ঠাণ্ডা হোৱাৰ পিছত মই মিক্সিত মিক্স কৰি ল'ম। এতিয়া কেৰাহীত অলপ মই বাটাৰ দি লৈছোঁ। এই 2 চামুচমান বাটাৰ দি দিছোঁ। মেল্ট হোৱাৰ পিছত এতিয়া মই পনীৰখিনি ইয়াতে ভাজি ল'ম। এতিয়া অকণমান ইয়াত মই নিমখ দিম। এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম। কণীখিনি ভাজা এইখিনি মই এতিয়া উঠাই ল'ম বাউলত। মই মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। এইখিনি মই এতিয়া উলিয়াই ল'ম। ইয়াতে উলিয়াই ল'ম। এইখিনি গোটেই মছলাখিনি মই ইয়াত উলিয়াই ল'ম। এতিয়া কেৰাহীত অকণমান তেল দিছোঁ।
ইয়াতে কাটি থাকোঁ এয়া ফ্ৰাই পেনত তেল দিছোঁ মই এতিয়া এইখিনি মছলাখিনি দিম মই ইয়াতে এটা তেজপাত দিছোঁ মছলাখিনি মিক্সাৰত গ্ৰাইণ্ড কৰা মছলাখিনি ইয়াতে দি দিম মছলাখিনি ভজাই আছোঁ মোৰ আগতে সেইকাৰণে এইখিনি বেছিকৈ ভাজিবৰ দৰকাৰ নাই এতিয়া ইয়াত মই গুড়া মছলা এড কৰিম এয়া জিৰা পাউডাৰ এয়া কাশ্মীৰী মিৰ্চ এয়া কাশ্মীৰী মিৰ্চ দিছোঁ হালধি পাউডাৰ 1 চামুচ দিছোঁ হালধি পাউডাৰ দিছোঁ এইখিনি অকণমান এতিয়া মই ভাজিম কম ফ্লেমত ইয়াতে অকণমান পনীৰ মছলা দিম এয়া দিলোঁ এইখিনি অলপ ভাজিম এইখিনি অকণমান সময় ভাজিম মই ইয়াতে গাখীৰ দিম ধুনীয়াকৈ মিক্স কৰি ভাজিম অকণমান মই এইখিনি মোৰ ভজা হৈ গ'ল এতিয়া মই ইয়াতে পানী দিম জোখমতে পানী দিম বেছি পানী দিব নালাগে কাৰণ আমি এইটো গ্ৰেভি কৰিম যাতে বেছি পানী দিব নালাগে অকণমান লাগিব এতিয়া মই ইয়াতে পনীৰখিনি দিম এইখিনি পনীৰখিনি দিলোঁ এতিয়া এইখিনি মই 5 মিনিটমান সময় উতলিব দিম ইয়াতে মই নিমখ দিম এতিয়া আগতে দিব লাগিছিল ভিডিঅ' বনা হেৰিত মই পাহৰি গৈছিলোঁ নিমখটো দিবৰ কাৰণে এতিয়া মই ইয়াতে নিমখ দিছোঁ সোৱাদ অনুযায়ী
লৰাই দিছোঁ অকণমান। লৰাই দিছোঁ আৰু 3 মিনিটমান সময় ৰাখি মই ইয়াত নমাই দিম। মোৰ হৈছে তৰকাৰীখন। এতিয়া মই ইয়াতে ধনিয়া পাত দিম। ধনিয়া পাত দিম। এয়া মোৰ তৰকাৰী হৈ গ'ল।